এইটো ইমান ধুনীয়া ঘৰ আমাৰো যদি এনেকুৱা এটা ঘৰ থাকিলেহেঁতেন এইবাৰ ভালকৈ এক্সামটো দিব লাগিব তই ইয়াত যে ক'ত পৰা আহিলি আকৌ এইটো আমাৰ ঘৰ কি এইটো তহঁতৰ ঘৰ নি বৰ ধুনীয়া দেই ঘৰটো চবেই কয় আকৌ আমাৰ ভিতৰলৈ যাওঁ ঘৰৰ ভিতৰলৈ যাওঁ নাই আজি নাযাওঁ বেলেগ এদিনাখনি যাম আৰু তই চাদৰ মেখেলা পিন্ধি আছ যে বিয়া সোমালি নেকি নাই মই মন্দিৰ গৈছিলোঁ অঁ ঘৰটো ইমান ধুনীয়া দেখিলোঁ সেইকাৰণে অলপ সময় চালোঁ অঁ দে মই যাওঁ হয় ভণ্টি কাৰ লগত কথা পাতি আছনো তই মোৰ লগৰ হয় আমি কলেজ লগতে পঢ়িছিলোঁ গাঁৱৰ সেইকাৰণে চাদৰ মেখেলা পিন্ধি আছে আকৌ গাঁৱৰ যে তাই মন্দিৰ গৈছিলে সেইকাৰণে তোমাৰ নামটো কি চুন ঐ পিয়াৰ মই যাম মই অকণমান আগবঢ়াই দিওঁ নেকি নাই নালাগে তই ইমানখন বাট খোজকাঢ়িহে যাবি একো নহয় দাদাই আগবঢ়াই দিলেও অঁ মই আগবঢ়াই দিলেনো কি হয় এষাৰ দুষাৰ কথাও পাতিব পাৰিম নাই নালাগে মই পাৰিম হ'ব দে যা নহ'লে তই মই আগবঢ়াই দিছোঁ ব'লা তাই নালাগে বুলি কৈছে নালাগে দে বেয়া পাব আকৌ পাছত বেয়া নাপাওঁ আগবঢ়াই দিয়ে যদি আহক ব'লা বেয়া থাক দেই ময়ো ভিতৰলৈ যাওঁগৈ মায়েতো ইয়াৰ কথা গম পালে গালিয়ে দিব ছোৱালীক আগবঢ়াই দিছেগৈ বুলি চনচনী কিন্তু ভালেই আছে কিন্তু গাঁৱৰ আৰু দুখীয়া ঘৰ যে সেইকাৰণে যাওঁ মইনো কিয় এইবোৰ ভাবি আছোঁ আহা উঠা আহি মই এনেকুৱা বাইকত উঠিব নোৱাৰোঁ দেই উঠি পোৱা নাই আজিলৈকে তোমাকো কিন্তু মানিছোঁ দেই ইমান গাঁৱলীয়া অকৰা হ'ব নালাগে আৰু আপুনি মোক কিহৰ প্ৰতিটো কথাতে ইমান গাঁৱলীয়া কৰা কৈ আছে আপোনাক আগবঢ়াই দিব কোৱা নাই নহয় নালাগে যাওক মোক আপোনাৰ বুলি ক'ব নালাগে তুমি বুলিয়ে ক'বা একো বুলি ক'বলগীয়া নাই আপুনি মোক আগবঢ়াই দিব নালাগে যাওক ছোৱালীজনীৰ খংটো কিন্তু ডাঙৰ দেই এনেই চুকাই দিলোঁ অকণমান ময়ো যাওঁগৈ ঘৰলৈকে ইমান জল্দি আহিলে তাইক লৈ মই নগ'লোঁ বাইকত বহিব নাজানো বুলি কৈছিলে সেইকাৰণে গাঁৱৰ কিবা বুলি কওঁতে বেয়া পালে তয়ো যে এটা আৰু ঐ ক'ত গৈছিলি তই এনেই ওলাই গৈছিলোঁ অকণমান তুমি ক'ৰবাত যোৱা নেকি ওলাই যাওঁ জীয়াই যে কৈছিলে তই ক'ৰবাত ছোৱালীজনী আগবঢ়াব গৈছে ছোৱালী একো ধান্দা নলগাবি দেই তোৰ কাৰণে মই ছোৱালী চাই থৈছোঁ ক'ত ছোৱালী চাই লৈছা তুমি চাইছোঁ সময়ত গম পাবি নহয় গাঁৱলীয়া ভোটখন চাই মেলি এনেই নমৰিবি হ'ব আৰু তোমাৰ যলৈ ওলাইছিলে যোৱা যাওঁ মায়ে আকৌ ক'ত ছোৱালী কথা কৈছে মই আকৌ চুনচুনিকে বিয়া পাতিম বুলি ভাবিছিলোঁ তাই গাঁৱলীয়া যদিও কথাবোৰ কিবা এটা ভাল লাগিলে এনেই জোকালোঁ আৰু অলপ ভণ্টিৰ পৰা চুনচুনিৰ নম্বৰটোকে লওঁগৈ চুনচুনিৰ ফোন নম্বৰ আছে নেকি তোক আকৌ তাইৰ নম্বৰ কিয় লাগে প্ৰশ্ন কৰি নাথাকিবি দেই আছে যদি দে লৈ ল 9724 এইবোৰ চুনচুনিক ভাল পোৱা নাইতো মায়ে মোকে গালি পাৰিব মাক কথাটো কৈয়ে দিব লাগিব আহিলা তই যে বাহিৰতে ৰৈ আছোঁ তোমাক কথা এটা ক'ব আছিলে কি কথা দাদাই যে মোৰ লগৰ ছোৱালীজনীৰ নাম্বাৰ বিচাৰি আছে তাক মই ইমান ধুনীয়াকৈ ক'লো এইবোৰ গাঁৱৰ ছোৱালী ঠাণ্ডাত নপৰিবি তাৰ কাৰণে মই ধুনীয়া ছোৱালী চাই থৈছোঁ সেইবোৰ শুনিও যে এনেকুৱা কৰি আছে নাজানো দেই এইটো পাছত তুমি মোক গালি পাৰিবা বুলিয়ে মই এতিয়াই কৈ দিছোঁ আহা ভিতৰলৈ যাওঁ নাজানো নহয় এইফালেদি ওলাই গৈছিলে ল'ৰাটো যে একদম কথা বুজি নাপায় দেই সেই গাঁৱলীয়া ছোৱালীজনী যদি আনি ঘৰত সোমাই মই সমাজৰ আগত মুখখন কেনেকৈ উলিয়াম সোনকালে ছোৱালীজনীয়ে চাব লাগিব তাৰ কাৰণে বিয়াখনকে পাতি দিব লাগিব আজি গাঁৱৰ ছাইডে যাম চঞ্চনীহঁতৰ ঘৰৰ ছাইডে তাইক গৈ মানে ভাল পাওঁ বুলি কৈ দিবগৈ লাগিব ইমানকৈ ফোন কৰিলোঁ ৰিচিভে নকৰিলে